সময় এতিয়া 3 বাজিছে আৰু হঠাতে মাজুলীলৈ আহিবলগীয়া হ'ল আৰু এইখন মোৰ বাইক প্ৰথম বাইক কিনাৰ পিছত আজি ফাৰ্ষ্ট ফেৰীৰ ওপৰত আৰু ফেৰীৰে আমি পাৰ হৈ আছোঁ খাবলো ঘাট আৰু অলপ পাছতে পাৰ হোৱাৰ পিছতে আমি পামগৈ মাজুলী মাজুলীৰ এটা বিশেষ কামত আহিবলগীয়া হ'ল আৰু মই মোৰ লগত আছে এজন ৰুবুলা তো আমি দুইজনে বাইকেৰে যাত্ৰা কৰিছোঁ মাজুলীলৈ তো সময় হাতত কম আমাৰ আকৌ মৰামুৰিকে গৈ পাই আমি হয়তো লগে লগে ৰিটাৰ্ণ হ'মেই কিয়নো লাষ্ট ফেৰী মানে আমি এইখন ফেৰীতে পাৰ হ'লোঁ আৰু এইখন ফেৰীতে ৰিটাৰ্ণ আহিব লাগিব সো আমি তেওঁলোকৰ লগত পাতিলোঁ আৰু তেওঁলোকে ক'লে অকমান সময় আমি ৰখি মেলি দিম তোমালোকে সোনকালে আহিবা সো আহি ফেৰীখন আৰু ঘাট পালেহি পাৰ ইয়া দেখা পাইছে কিদৰে ফেৰীখন ৰছীৰে বান্ধিছে মানে ফেৰীখন যেতিয়া পায়হি মাথাৰ পৰা ইটো মাথা সো তেতিয়া ফেৰীখন মানে ৰছী দি এনেকে বান্ধিব লগা হয় তো বান্ধা মেলা পাছত ধুনীয়াকৈ এইবিলাক টক্টা দি থোৱা আছে টক্টাবিলাক লগাই দিব মানুহ নামিবৰ কাৰণে বা বাইক বা গাড়ী যিবিলাক বস্তু ফেৰীৰ ওপৰত আহে সেইবিলাক নমাবৰ কাৰণে সুবিধা কৰি দিয়ে তো লাহে লাহে ফেৰীৰ পৰা নামি আহিলোঁ আৰু নামি অহাৰ পিছত যেতিয়া ফেৰীৰ পৰা বাইকবিলাক নমাব আৰু তাৰ কিছু দৃশ্য আপোনালোকক দেখাইছোঁ চাওক সো মোৰ বাইকখনো মোৰ লগত যোৱাজন দাদাজনে তেখেতে নমাব এয়া দেখা পাইছে আৰু মই আহি পেলাই মানে ছাইডৰ পৰা অলপ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ কিদৰে এনেকৈ বাইকবিলাক নমোৱা হয় আৰু গোটেই বালি আৰু খুব এটা ধুনীয়া পৰিৱেশ আবেলি সময় আবেলি পৰো অৱস্থা তো বাইকখন এইখন দেখা পাইছে মোৰ আৰু এনেকেই বাইকবিলাক নমায় তো ইয়াৰ পিছতে আমি বাইক নমাই লগে লগে আমি মাজুলী পাবগৈ লাগিব সো আকৌ ৰিটাৰ্ণ হ'ব লাগিব কাৰণ হাতত আমাৰ সময় খুব কম সো যদি আজি পাৰ হ'ব নোৱাৰোঁ তেতিয়াহ'লে মানে মাজুলীত থাকিবলগীয়া বা বেলেগ কিবা উপায় কৰিব লাগিব এনেকুৱা পৰিস্থিতি হয়তো হৈ যাব পাৰে সো সেইটো কাৰণে আমাৰ হাতত কোনো সময় নাই ৰখিবৰ কাৰণে বা চাহ তাহ একাপ খাবৰ কাৰণেও আৰু পাৰ হৈ এতিয়া লগে লগে আমি মাজুলী পামগৈ